হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ আৰু এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি ডিচেম্বৰৰ 31 তাৰিখ আৰু মই আজি যাব ওলাইছোঁ ঘৰত। পূৰা ৰেডি হৈ আহিলোঁ আপোনালোকৰ ওচৰত। আৰু এইফালে বেডিং পূৰা কাপোৰ কানি লৈ লৈছোঁ, যিহেতু ঠাণ্ডাৰ দিন কাপোৰ কানিটো লাগিবই। আৰু মই আৰু বেটা হাজবেণ্ডক নলওঁ, কাৰণ তাৰ কাম আছে, তাই পিছত যাব। আৰু মই আজি যাম সৰু ভাইৰ লগত, সৰু ভাই আহিব মোক ল'বা। তেনেহ'লে মই জাষ্ট ব্লগটো আৰম্ভ কৰি দিলোঁ, আপোনালোকে শেষলৈকে চাই থাকিব, যিখিনি বাৰু দেখাই থাকিম। ৰেডি হৈছে চা, এবাৰ হাই দে। হাই। আমি এতিয়া যাম আৰু লগত আপোনাহঁতকো লৈ যাম। তেনেহ'লে বলক। আৰু 3টা বাজিলে, সৰু ভাইও আহিল। আমি এতিয়া যাব ওলালোঁ, তাক অলপমান চাহ বনাই দিলোঁ, চাহখিনি খাই ল'ল আৰু এতিয়া আমি যাম। যা মিছার উঠ যা যাং যাং যা উঠ বাবা উঠ শুনা নাপাই তুই কি লাগি দিছা। ফাইনেলি আহি পালোঁ ঘৰত আৰু এয়া ভাতিজা সৰু ভাইৰ ল'ৰা তাহলে চাই থাকিব। আহিলোঁ, চাপানি খালোঁ, অলপমান জিৰালোঁ আৰু এইবাৰ যাবলৈ ওলাইছোঁ বজাৰত। আন্ধাৰ হৈ আছে, ভাবি আছে ইফালে ভণ্টি আছে আৰু বাইকি নিদিল 12 ভাজা। এতিয়া খাই লওঁ আৰু ধৰ খোলেকটা খাই যাম। বজাৰখন আমাৰ ঘৰৰ একেবাৰে ওচৰতে, অলপমান খোজকাঢ়ি গ'লে পাং আৰু সেইকাৰণে খোজকাঢ়িয়ে যাব ওলালোঁ। দে আপুটো খালি মোৰ ব্লগ দিলা চিধা আপুকো দেখাবা, একবাৰ হাই দে। হাই হে দেখাই নাযায় আন্ধাৰ। এইবাৰ দে, এইবাৰ দে দে এ তাই মোক দেখি থাকে আৰু চ' টেষ্টি। কোনে কোনে এইবোৰ খাই ভাল পায় কমেণ্ট কৰি জনাব, মই কিন্তু বহুত ভাল পাওঁ। আৰু এইখন কাপোৰৰ দোকানত সোমালোঁ, মানে ভণ্টিয়ে বোলে কিবা কাপোৰ ল'ব। তাই আহিবা ঘৰত ভালেকেইদিন হ'ল, কিন্তু তাই বজাৰ কৰা নাই, মোৰ কাৰণে ৰখি আছে। আজি মই অহাৰ লগে লগে তাই মোক লৈ আহিলে বজাৰত, ইয়াৰ পৰা কাপোৰ ল'ব। ইয়াতে অলপমান কাপোৰ চাই লওঁ। কাপোৰ চাল, কিন্তু তাৰ পচন্দই নহ'ল আৰু এইবাৰ ভাগিনাৰ কাৰণে জোতা চাই আছে। আৰু এয়া হ'ল ডাঙৰ ভাইৰ ল'ৰা আৰু ডাঙৰ ভাতিজা। ফাইনেলি হ'ল বজাৰ কৰা আৰু এয়া আমাৰ বজাৰ। ভণ্টিৰে চব। মই এযোৰ ল'লোঁ কাপোৰ, কিন্তু ভিডিঅ' কৰা নহ'ল। মই পিছত আপোনালোকক পিকখন চাইডেদি লগাই দিম, চাব পাৰিব মোৰ কাপোৰযোৰ। আৰু মই ল'লোঁ এইযোৰ কাপোৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আহাতে আনিলোঁ এইবোৰ
চাওমিন আৰু হ'ল পকৰি আৰু এতিয়া এইখিনি খাই লওঁ তাৰপিছত লগ পাম। আজি জানুৱাৰীৰ 1 তাৰিখ আৰু আজি মই পুৱাৰ পৰা ইমান ব্যস্ত আছিলোঁ মানে ব্লগ কৰিবলৈ সময় মিলাব পৰা নাই। এতিয়া সময় ৰাতি 11টা হ'ল আৰু আমি এই ৰাতি এইবোৰ কৰি আছোঁ। হয়তো আপোনালোকে ভাবি আছে আজি আমি পিকনিক খাই আছোঁ, কিন্তু নহয়, মানে কালি আমি ঘৰৰ গোটেইখিনি অলপমান ঘূৰিবলৈ যাম। ভাবিলোঁ ৰাতি অলপমান মানে ৰেডি কৰি থৈ দিম, মাছখিনি ভাজি থৈ দিম বুলি ভাবি আছোঁ আৰু যিখিনি লাগে আদা নহৰুখিনি চিলাই থৈ দিম বুলি ভাবি ৰাতি আমি এইখিনি কৰি আছোঁ আৰু এনেকৈ ব্লগো আৰম্ভ কৰি দিলোঁ। এয়া আমাৰ সৰু ভাবি ভাজি আছে মাছ। ৰাতি অলপমান কৰি থ'লে আমাৰ পুৱা মানে অলপমান সুবিধা হ'ব, সোনকালে আমি বনায়ে লৈ যাম, তাতে যাই মানে কি নকৰোঁ সেইকাৰণে এইখিনি হ'ব ভাজি। এইখিনিও কাটি কুটি একেবাৰে ৰেডি কৰি থৈ দিছোঁ, পুৱা সোনকালে উঠি বনাম আৰু ইফালে চাউল পূৰা একেবাৰে মানে বাচি উচি ৰেডি কৰি থৈ দিছোঁ, পুৱা সোনকালে উঠি বনাম। মাংসখিনিও কাটি আনি ৰাখি থৈ দিছোঁ, এইখিনি ফ্ৰিজত থৈ দিম। গোটেই ৰাতিটো ফ্ৰিজত থৈ পুৱা সোনকালে বনাই কেনে আমি লৈ যাম। তেনেহ'লে আজি ব্লগটো ইয়াতে শেষ দিলোঁ, বাই। এতিয়া এইখিনি ৰেডি কৰি সোমাম। নেক্সট ব্লগত লগ পাম আপোনালোকক, প্লিজ চাব মোৰ ব্লগবোৰ।